বিশ্বজুৰি জনপ্ৰিয় আৰু বহুত ভাইৰেল হোৱা এটা সৰলীকৰণ হ'ল 6/2 বন্ধনীৰ ভিতৰত 1+2 মান কিমান। গতিকে আমি আজি এই ভিডিঅ'ত এই সৰলীকৰণৰ শুদ্ধ মান নিৰ্ণয় কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ক্লাছ মেথ। আমি জানো 6/2 আণ্ডাৰ ব্ৰেকেট 1 + 2 আৰু 6/2 পূৰণ আণ্ডাৰ ব্ৰেকেট 1 + 2 প্ৰায় একেই কথা। গতিকে দুয়োটা মানকে মই সাইণ্টিফিক কেলকুলেটৰৰ সহায়ত বেলেগে বেলেগে উলিয়াম। এতিয়া মই সাইণ্টিফিক কেলকুলেটৰত টাইপ কৰিম 6/2 আণ্ডাৰ ব্ৰেকেট 1 + 2। গতিকে ইয়াৰ উত্তৰটো পাম 1। এতিয়া মই অন্য প্ৰকাৰে এই একেটা সৰলীকৰণ টাইপ কৰিম যিহেতু দুয়োটা অৰ্থ একেই বুজায়। গতিকে অন্যটো প্ৰকাৰ হ'ব 6/2 পূৰণ আণ্ডাৰ ব্ৰেকেট 1 + 2। গতিকে এনেকৈ আমি উত্তৰটো পাম কিন্তু 9। গতিকে দেখা পোৱা গ'ল যে দুয়োটা ক্ষেত্ৰতে সেই একেটা সৰলীকৰণৰে উত্তৰ বেলেগ বেলেগ হ'ল, এবাৰ 1 এবাৰ 9। গতিকে আচলতে কোনটো সঁচা উত্তৰ সেই বিষয়ে আমি ডিছকাছ কৰিম, চাওঁ আহক। গতিকে এই প্ৰব্লেমটো হৈছে এটা বদমাছ নিয়মৰ প্ৰব্লেম। যিটো কৰিবলৈ হ'লে আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিব লাগিব। গতিকে 1+2 হৈ যাব 3। ইয়াৰ পিছত আমি 2 আৰু 3 বন্ধনীটো উঠাই দিলে এটা পূৰণ চিন আহি যাব। গতিকে 6/2 পূৰণ 3 হ'ব। ইয়াৰ পিছত আমি হৰণখিনি প্ৰথমে কৰিব লাগে। গতিকে 6ক 2ৰে হৰণ কৰিলে পাই যাম 3। গতিকে পিছত হৈ যাব 3 পূৰণ 3। গতিকে শুদ্ধ এনচাৰটো হৈ যাব 9। কিছুমানে এই প্ৰব্লেমটো এনেকৈও কৰিব খোজে, সমান 6/2 পূৰণ 3। হৰণ থকাৰ কাৰণে 6/2 × 3 ইকুৱেল হৈ যায় 1। আচলতে এই পদ্ধতিটো শুদ্ধ নহয়, কাৰণ ই বদমাছ নিয়মক বিৰোধিতা কৰে। সেইবাবে এই সৰলীকৰণৰ একমাত্ৰ শুদ্ধ উত্তৰটো হৈ যায় 9। আশা কৰোঁ আপুনি চিম্প্লিফিকেশ্যনটোৰ সলিউশ্যনটো শুদ্ধভাৱে বুজি পালে। আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। গতিকে থেংকছ ফৰ ৱাচিং। চি ইউ নেক্সট।